ইতিমধ্যে আমাৰ কাম স্থিত হৈছে গৰাখহনীয়াৰ বুজ লৈছে আবাৰ তথা এই গৰাখহনীয়া ব্ৰহ্মপুত্ৰ নদীৰ কাষত আজি মিটিং কৰি আছে। ইয়া মই প্ৰত্যক্ষভাৱে দেশৰ অসম চৰকাৰ কৃষি বিপণন পৰিষদৰ দ্বাৰাই আবণ্টিত 9 কৰোৰ 73 লাখ টকা মাৰ্কেটিং সেটৰ হন্তলি মাহাতুলি বজাৰত উদ্বোধন অনুষ্ঠান উপস্থিত থাকে 7 নম্বৰ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুক্তা কুইন ওজা ডাঙৰীয়ানী তাৰ লগত থাকে কামৰূপ জিলাৰ উপায়ুক্ত শ্ৰীযুক্তা কৃতি জলি ডাঙৰীয়ানী। আপনার মেইনটেনেন্সও লাগিব মানে নিজে খারাপ না করব এই সিস্টেম বারবার ঠকা না হয় ইমান 10 কোটি ইজ আ লার্জ আপনার এডুকেশন রিকোয়েস্ট করেন কি আপনি যেতে মানে আরম্ভ হবো যেতে আপনার মানে নিজের প্রপার্টি নিচে আপনি ওনারশিপ লয় মেইনটেইন করো। মই জানো ইয়াত বিরাটকে মানে এগ্রিকালচার স্পেশালি ভেজিটেবল और एग्रीकल्चर হয় এটু কারণে এই প্রথম স্টেপ কোল্ড স্টোরেজ কাৰণে আমিও ট্রাই কৰি আছো। পাটৰ লগত মই কথা পাতিলো আমাৰ এসপিডি ছাৰ লগত আহা কৰো মানে চৰকাৰ দিয়ে আপোনাক এটাও আৰু ৰিকুৱেষ্ট কৰিম এই মাহত ফসল বীমা যোজনা এনৰোলমেন্ট চলি আছে। যিমান কি আপুনি বীমা কৰিব ভালে পাব আপুনি মানে প্ৰটেকশন হ'ব আপোনাৰ মানে কেতি লস নহব। এটু কাৰণে মার্কেট সেট হ'ব বজাৰৰ কাৰণে ইয়াৰ পৰা এখন মূল বজাৰ উৎপাদন কৰে ইয়াৰ পৰা বেলেগত নি গাড়ীৰে বিক্ৰী কৰিব লাগে। আপোনালোকে ইয়াতে যিবোৰ বেলেগ বেলেগ আমাৰ সৰিয়হ উৎপাদন কৰে তেনেকে বহু আমাৰ উৎপাদিত সামগ্ৰী আমাৰ চৰকাৰে চিন্তা কৰি আমাৰ খেতিয়কসকলৰ সুবিধাৰ কাৰণে আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ ইয়াৰ মূল্য আপোনালোকে পাব। ইয়াৰ বাহিৰে আমার ইউরিয়ার ক্ষেত্ৰত আমার বাইদেউ কৈ গৈছে যে আমার খেতিবিলাক এতিয়া নষ্ট হ'ব আমি এটা ন্যাশনাল পদ্ধতি আৰু তেওঁলোকক দিয়া হৈছে কিন্তু আমাৰ খেতিয়কসকলে এদিন ল'ব টান পায়। আমাৰ গুজৰাট চাহে তেওঁটো ভাল ডিলাৰ তেওঁ ইয়াতে ক'ব গ'লে গোটেই অঞ্চলৰ ইউৰিয়া তেওঁৰ দোকানৰ পৰাই লাভ হৈছে। আপোনালোকে বেছি কেমিকেল দিয়া ইউৰিয়া দিয়ে মাটিটো বজাৰ হৈ যাব তেতিয়া মোক কৈছিলে যে নহয় আমাৰ এটা দিছে এটা মই মানে মাই প্ৰডাক্ট দিছে। আজি এখন বজাৰ ইয়াতে আমি বজাৰ উদ্বোধন কৰিলো বজাৰৰ ঘৰ 1 কোটি টকাৰ 10 কোটি টকা দাদা। আজি লাম্পি ৰাস্তা আজি বিভিন্ন উন্নয়নৰ কাম আজি আমাৰ মানুহবিলাকে কি পাইছে আৰু বানপানীয়ে লৈ যায়। আজি কিন্তু কিষাণ বীমা আঁচনিৰ জৰিয়তে আৰু আপোনালোকে বানপানীয়ে লৈ গ'লেও সেই পইচাটো কিন্তু চৰকাৰে আপোনালোকক দি আছে আৰু দিব। সেই কথাবোৰ আপোনালোকে মনত ৰাখিব আৰু কিষাণসকলক পুঁজি বেংকত জমা 5,000 টকাকে এই মানুহবিলাকে গম পাইছে নেকি দাদা? আপোনালোকে এই মানুহবিলাকক ক'ব যে কিষাণ বীমা কৰিব লাগে কিষাণ সন্মান নিধি ল'ব লাগে তাত কোনো মধ্যভোগী নাই। নতুন টেকনলজি দিব লাগিব। ফুড প্ৰচেছিঙৰ কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি আনাৰসৰ উৎপাদন কৰোঁ আপোনালোকে বিভিন্ন খেতি পথাৰ উৎপাদন কৰে। বাইদেউ কৈছে ইয়াতে সুন্দৰ কুঁহিয়াৰ আছে কোমোৰা আছে এই বস্তুবোৰ জলকীয়া আছে সাংঘাতিকভাৱে উদ্বিগ্ন আৰু চৰকাৰে কৰিব বুলি ইতিমধ্যে নিশ্চিতভাৱে জানিব পাৰোঁ। একমাত্ৰ কংগ্ৰেছ দলে অসমত বিশেষকৈ দুটা জনগোষ্ঠী ভাৰতবৰ্ষত আমি ৰাজত্ব কৰি থাকিম কিন্তু আজি তেওঁলোকৰ সেই দম্ভালি তেওঁলোকে যি এটা জাতিক তেওঁলোকে উপৰুৱা কৰিছিলে কুলি বুলি পেলাই কৈছিলে আলি বুলি কৈছিলে কিন্তু সি সকল আজি চাহ জনগোষ্ঠীক
ভাৰতীয় জনতা পাৰ্টি। কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰপতি চৰকাৰখনে ধৰ্মীয় সংখ্যালঘু বুলি কয়, সন্মান সহকাৰে তুলি বুলি কেতিয়াও আনি বুলি নকয়। গতিকে মই ডিফাৰেন্স আপোনালোকে চাব, আজি 60 বছৰে কংগ্ৰেছে শাসন জনগণ ভাৰত ভাগ্য বিধাতা জয় হে জয়।